নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এয়া দেখিছে ঘৰৰ অৱস্থা পুৰা উল্টা পুল্টা। আমি যিহেতু ভাড়া থাকোঁ সেইকাৰণে আমি ৰুমটো চেঞ্জ কৰি আছোঁ। আৰু এয়া দেখিছে ভাড়া ঘৰত যিসকলে থাকে সেইসকলে গম পায় যে ভাড়া থকাৰ কষ্টটো কিমান। যেতিয়া এখন ঘৰত যাই ধুনীয়াকৈ সজাই পৰাই লওঁ আৰু পিছত আৰু বেলেগ ঘৰত যাব লগা হয়। এনেকুৱা ধৰণৰ বাপেকে এয়া মাইনা দেউতাই ঠেলা এখন ভাড়াত আনিছে, অকলে নিজে নিজে বহি আছে বস্তুবিলাক। মই পিছে পিছে মাইনা ঠেলাত বহি আছে। ইমান যে কষ্ট হয় ভাড়া থাকিলে এখন ঘৰৰ পৰা আন এখন ঘৰত। এয়া আমি সেইখন ঘৰৰ পৰা এইখন বেলেগ এখন ঘৰত আহিলোঁ ভাড়া। আৰু ইয়াতে দেখিছে বস্তু বাহিনী খালে 2 দিনৰ পৰা বস্তু উঠায়ে আছোঁ এনেদৰে। আৰু এইবিলাক চিজিল কৰাতে যে ইমান সময় লাগে কি ক'ম। আৰু যিসকলে ভাড়া থাকে জীৱনটো ভাড়াতে আজি 11 বছৰ বহুত বছৰ ধৰিয়ে এনেধৰণ ভাড়া আছোঁ। ইঘৰ বহুত কষ্ট হৈ আছে। কি যে নিজৰ ঘৰ এখন কেতিয়া হ'ব সেয়েহে ভাবি আছোঁ। মনটো কেতিয়াবা কান্দিব মন যায়। এনেকুৱা ঘৰ এখন বেলেগত আৰু আহি আৰু কি কৰোঁ কি নকৰোঁ। লাহে লাহে এয়া গোটেই বস্তু চিজিল কৰি আছোঁ। আৰু মাইনা দুটাই সিফালে ফিটিং কৰা কি ফেন চেন এইবিলাক লগাই আছে। আৰু ভতিজাটো আহিছে আৰু মা ভাত বনাল। আৰু এইপিনে মই এতিয়া কাপোৰখিনি এনেদৰে জাপি আছোঁ। যিমান চিজিল কৰা এইটো মাইনাৰে আলমাৰিটোত ইয়াতে কাপোৰখিনি মাইনাৰখিনি থৈ আছোঁ। বাকীখিনি চাইড কৰি থৈছোঁ। এইখিনি কিহত থৈ দিম গডৰেজত। এয়া চাৰিওফালে বস্তু একেবাৰে কি ক'ম। আপোনালোকৰ যদি মোৰ ভিডিঅ'টো চাই অকণমান ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া মোৰ আহিব লগা আৰু ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। অকণমান ছাপোৰ্ট কৰিব আপোনালোক প্লিজ। যিসকলৰ ওচৰত মোৰ এই ভিডিঅ'টো গৈছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আশা থাকিল আপোনালোকৰ ওচৰত আৰু বহুত আশাৰে ভিডিঅ'বোৰ বনাওঁ। আৰু যি মোৰ জীৱনৰ লাইফত কি চলি থাকে কি চলি নাই এয়াই আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু যিহেতু এইবিলাক দেখিছে মোৰ জীৱনৰ কাহিনীবোৰ। এয়া ভাড়াঘৰত আজি তাতে ক'ত কেনেকৈ যে থাকোঁ ক'ম। আজি এইবাৰ ইয়াতে আহিছে, ইয়াতে আৰু কিমান দিন বা। আৰু সকলোতকৈ ডাঙৰ কথা হ'ল মেইন মালিকৰ কথা। মালিক ঘৰ কেনেকুৱা হয়। মালিকৰ কিছুমানৰ ভাড়াটো বেছি হয়। য'ত আমি আছিলোঁ আগতে ৰেণ্টটো বহুত বেছি আছিল ঘৰ ভাড়াত। আৰু সৰু হৈছিল ৰুমটো আৰু এনে ৰেণ্টটোও বহুত। সেইকাৰণে আমি ইমান দামৰ ঘৰত থাকিব নোৱাৰিলোঁ। সেইকাৰণে আমি বেলেগ ঘৰত আহিলোঁ। ইয়াতো কম নহয়, ইয়াতো আছে যিখিনি। তথাপি তাতকৈ য'ত আগতে আছিলোঁ তাতকৈ অকণমান কম ইয়াতে ভাড়াটো। ফাইনেলি মোৰ গোটেই ৰুমটো হ'ল। এইটো ৰুমত আপোনালোকক অকণমান দেখাই দিলোঁ। পিছত মই গোটেই ৰুমটো দেখাই দিম আপোনালোকক। আৰু মই গছ গছনি বহুত ভাল পাওঁ যদিও ভাড়া থাকোঁ। এয়া দেখিছে মই লাকি বাম্বৰ ইয়াতে থৈ দিছোঁ আৰু বাহিৰতো থৈছোঁ। আপোনালোকৰ মোৰ লগত জড়িত হৈ থাকিব। আকৌ ভিডিঅ'বিলাক পাই থাকিব। বাই বাই ফ্ৰেণ্ড।